आसामनि दैबानानि जेंनाया मोनसे गेदेर माहारियारि जेंना बोसोरफ्रोमबो सावन आरो भाद्र दान सौफैनाय लोगो लोगो दुलाराय आसामनि गुबुन गुबुन ओनसोलफोरजों लोगोसे चिरां जिल्लायावबो दैबानाजों गोख्रोङै मोगा-मोगि जानांदों। बे समावहाय आङो दिनै दंफैयो चिरां जिल्लानि रुनिखाता बेंटल सार्कोलनि सिङाव थानाय सान्थिफुल लावख्लिगुरि गामियाव निज्ला दैया भुटान हाजोनिफ्राय बोहैबोनाय निज्ला दैया जे गं 78 नखरफोरखौ बुखारलांनानै दिनैहाय आलाय-सिलाय खालामदों। बे समावहाय आं दिनै दंफैयो जे निज्ला दैयावहाय दिनैहाय बिटिआरनि चिफ मान होनो गोनां प्रमद बर'नि ओएसडि डक्टर सांग्रां ब्रह्मआ जे निज्ला दैखौ दानखेनाय बे हाबाफारिखौ दिनैनिफ्राय जागायजेनदों। बे समावहाय आं दिनै बे समाव दंफैयो जे भुटाननिफ्राय बोहैबोनाय निज्ला दैया जे गोख्रै खाथिजों बोहैनानै दिनै लावख्रिगुरि गामिनि गं 78 नखरफोरखौ सिलिंखार खालामनायजों लोगोसे न' बां आरो हा-हुफोरखौ सय सम्पथिफोरखौ सिलिंखार खालामदों। दिनै इउपिपिएल ब्लक कमिटिनि आफादगिरि बिबि मुसाहारि बिथाङाबो बे हाबाफारियाव बाहागो लादों। जे बिथांमोनहा दिनैनि हाबाफारिखौ माबायदि बानजायनाय जादों आरो बे दै दानखानायनि गेजेरजों जे लावख्रिगुरि गामिनि थागिबि रायजो राजाफ्रा माबायदि रैखाथि मोननो हागोन बेखौ बिथांनिफ्राय जोङो मिथिनो लागोन। আমি যোৱা 3 দিন 4 দিন 5 দিনমান আগতে ইয়াত বহুত বানপানী চলি আছিল। আমি ইয়াত বহুত নদী অথবা নিজলা নদীত আমি ইয়াত আহিছোঁ। 14 নং চিৰাংদুৱাৰ সমষ্টিৰ পৰা আমি আহিছোঁ, ইউপিপিএল পাৰ্টিৰ পৰা আমি আহিছোঁ। আমি ইয়াত যিখিনি লাউকৰিগুৰিত বেদলাং বস্তিৰ যিখিনি বানপানী হৈছিল এই হোৱাত বিশেষকৈ সেই নদীটো সেইপিনি গৈ পেলাই গৰাখহনীয়া কৰি আছে। সেইটো কেনেকৈ ৰোধ কৰিব পাৰোঁ সেইটো আমি বিটিআৰ চৰকাৰক অসম চৰকাৰক আমি অনুৰোধ কৰি আছিলোঁ। আজি আমি খুব ভাল পাইছোঁ আমাৰ বিটিআৰৰ চিফ প্ৰমদ বড়োৰ নেতৃত্বত যিখিনি চৰকাৰ আৰু তেখেতৰ যিখিনি ওএসডি ডক্টৰ সংগ্ৰাম ব্ৰহ্মই আজি তেখেতে ইনিচিয়েটিভ লৈছে। সেইটো কেনেকৈ ৰোধ কৰিব পাৰোঁ, কেনেকৈ ডাইভাৰ্চন কৰিব পাৰোঁ সেইটো আমি অনুৰোধ কৰা মৰ্মে তেখেতে নিশ্চয় হাতত লৈছে। আজি আমি ৰাতিপুৱাৰ পৰা আমি ইয়াত আহিলোঁ। অহাৰ পিছত আমি দেখিলোঁ সেইটো কেনেকৈ ডাইভাৰ্চন কৰিব পাৰোঁ আৰু লগে লগে আমি ইয়াত 3টা জেচিবি আমি আনি পেলাই ৰাতিপুৱাৰ পৰা আমি কাম কৰি আছোঁ আৰু আমি সেইটো যিমান পাৰোঁ 2 দিন 3 দিন 4 দিন 5 দিন যিমানখিনি সময় লাগক আমি কাম কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আমি আশা কৰিছোঁ যে সেইটো যদি ৰোধ কৰিব নোৱাৰোঁ, আমি যদি সেইটো প্ৰটেকশ্যন কৰিব নোৱাৰোঁ তেনেহ'লে আমাৰ সেইপিনি ছাইডত যিখিনি লাউকৰিগুৰি আছে, বেদলাং বস্তি আছে, দেউশ্ৰী আছে, শান্তিপুৰ আছে, সেইপিনি কুংৰিং আছে, যিমানখিনি হাজাৰ হাজাৰ পৰিয়াল সেই নদীটো আমি ৰোধ কৰিব নোৱাৰোঁ, আমি প্ৰটেকশ্যন কৰিব নোৱাৰোঁ, পাৰ্মানেণ্ট এটা চলিউশ্যন যদি আমি কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ বহুত সংকীৰ্ণ পৰিৱেশ আহি আছে। সেইটো কাৰণে আমি বিচাৰিছোঁ যাতে অতি সোনকালে সেইটো অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰে সেইটো এটা ভাল পদক্ষেপ লৈ পেলাই আঁচনি লৈ পেলাই সেইটো কাম কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। স্যার এইখন চলিত বছৰে আগতীয়াকৈ এবাৰ মথাউৰি নিৰ্মাণ কৰিছিলে, সেইটো কিন্তু ভাঙি গ'ল। যদি আপোনাৰ এইটো এনেকৈ হৈ যায় আপুনি কি ক'ব? আমি সেইটো যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। যিখিনি মাথাউৰি কৰিছিলোঁ সেইটো এতিয়া বানপানীৰ যোগেদি সেইটো ধ্বংস হৈ গৈছে। এতিয়া আমাৰ বিটিআৰ চৰকাৰৰ পৰা যিখিনি পদক্ষেপ আমি ল'বলৈ অনুৰোধ কৰিছোঁ তেখেতসকলে নিশ্চয় ল'ব আৰু যিমান পাৰোঁ ৰাজ্যৰ কাৰণে আমি চেষ্টা কৰিছোঁ। ৰাজ্যৰ কাৰণে কাম কৰিবৰ কাৰণে আমি ওলাই আহিছোঁ আৰু ভৱিষ্যতে যাতে সেই অঞ্চলৰ কাৰণে এটা স্থায়ী এটা সমস্যাটো সমাধান কৰিব পাৰি সেইটো আমি আশা কৰিছোঁ।